মই যে ভিডিঅ' বনাই আছোঁ এবাৰমান চাব মোৰ ভিডিঅ'ত কিবা এটা আছোঁ অলপ ছাপোৰ্ট কৰিব নাই এতিয়া নিজৰ মোবাইলতে ব্যস্ত কি চাই আৰু কেলা ফ্ৰেণ্ডছ আপোনালোকক বহুত 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 ধন্যবাদ কিয়নো মই আজি বহুত ভাল লাগি আছে কাৰণ আপোনালোকৰ ছাপোৰ্টৰ কাৰণে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মোৰ ইতিমধ্যে ছাবস্ক্ৰাইবাৰ 700 কমপ্লিট হ'লেই মানে 700 ছাবস্ক্ৰাইব পালে আৰু ইতিমধ্যে 700 পাৰ হৈছে চ' আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যেনে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যোৱা আশা কৰোঁ মোৰ অতি সোনকালে মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'বগৈ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অতি সোনকালে মোক 1K ছাবস্ক্ৰাইব কৰি সম্পূৰ্ণ কৰি দিয়েহি আৰু এনেকৈ যদি মোক ছাপোৰ্ট কৰি যায় মোৰ ভিডিঅ'বিলাক চাই যায় লগতে লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিয়ে ফ্ৰেণ্ডছ কি খবৰ এই গেলা গৰমত আপোনালোকৰ খবৰ কি খবৰ গেলা গৰমেই হ'ব না বহুত গৰম দিছে সেইকাৰণে মই আছোঁ আজি মোৰ দোকানখনত বহি আজি আৰু ভিডিঅ'টো ভাবিলোঁ মই দোকানখনৰ পৰা বনাব আৰম্ভ কৰোঁ কাৰণ এই গৰমত কাষ্টমাৰ নাই কি কৰোঁ আমনি লাগি আছে মোৰ এজন লগ আছে এই আৰু মোবাইলত ব্যস্ত কথা নাপালে তাৰ মানে তাৰ মোবাইলত ভিডিঅ'ত ব্যস্ত আছে যিহেতু কাষ্টমাৰ নাই দেখোন মোবাইলতে অলপ সময় কৰি দেং আৰু বুলি ভাবিলোঁ বিন্দাছ হৈছে আছে কি আছে নিদিখাই কিবা অলপ বেলেগ চাই আছে নেকি নিদিখাই দেখোন দে চা দে কাষ্টমাৰ নাই এতিয়াও মানে দুপৰীয়া হৈছে 1 বাজি গ'ল কিছুমান কাষ্টমাৰ এইটো কম আহে আৰু গমে পাওঁ বহুত গৰম চব ফেনৰ তলতে এনে বহি আছোঁ ভাবি আছোঁ আৰু ফ্ৰেণ্ডসকলৰ লগত অলপ কথা বতৰা পাতোঁ মানে অলপ এটা ভিডিঅ' বনাওঁ মানে দোকানখনৰ বিষয়ে আৰু আপোনালোকৰ মোৰ দোকানত কি আছে কি নাই অলপ দেখাওঁ চব ফ্ৰেণ্ড আজি ব্লগ মোৰ দোকানখন অলপ চাহ যাওক মোৰ দোকানখনত কি আছে কি নাই অলপ দেখাওঁ মানে দোকানখন ইমান বেলেগ বস্তু ইমান নাই বিশেষ বস্তু তাৰ মানে কেতিয়াবা চলাৰ নিচিনা আৰু সৰু সুৰা যেন খাই থাকিয়াকৈ চলিব পাৰে চ' ফ্ৰেণ্ড এতিয়া অলপ মোৰ দোকানখন আপোনালোকে চাই বা দোকানখনৰ মই অলপ ভালকৈ দেখাই দি আছোঁ আপোনালোকক এইফালে অলপ বস্তু আছে আলমাৰী এটা আছে তাৰপাছত ইফালে এটা আলমাৰী আছে ইফালে খালি ছিংগল বেৰা আছে বেগালৈতে আছে বেগ ইয়াত অনা আছে কিন্তু মই এতিয়ালৈকে ওলোৱা নাই অলপ আৰু ইয়াত অলপো আছে তাৰপিছত এইটো আছে অলপ চেণ্ডেল ৰাখি দিছোঁ বাকী একো নাই এইফালে আছে আৰু মোৰ কম্পিউটাৰ আছে এইখিনি এইটোলৈ আৰু এখন কৰি এটা আমি কিছু অলপ কিতাপ চিতাপ আছে এইখিনিলৈ বহি মানে কিবাকৈ পেটটো চলাই আছোঁ আৰু এই অলপ আৰু চুপচাপ কৰি বকৰা সেনেকৈ আছে হাইটা দে কিবা কৰক হাঁহি নিদিছে এই হাইটা দে নাই ভাই ৰেছপন্সে নাই নহ'ব বেয়া পাইছে চাগে মোক বহুত বেয়া পাইছে ঘৰ যাওঁ চাওঁ ক'ব লাগছে যদি ঘৰ যাওঁ চাওঁ চব ফ্ৰেণ্ড আজি বিশেষ একো নকওঁ দোকান মানুহ দুজন আছে দোকান বন্ধ কৰক ঘৰলৈ আহোঁ অলপ ভাত খাই আহোঁ বাকী একো নাই চ' বাই আকৌ আহি আছোঁ আন এটা ভিডিঅ' লৈ এইবাৰ কেইদিনৰ পিছত এক জেগাত ঘূৰিবলৈ যায় মানে মন্তব্য নহয় একচুৱেলি এনে ধৰ জেগা চাব যাম তাত আপোনালোকক দেখাম অসমৰ জেগা বহুত চাব লগা আছে বহুত চাব লাগে কাৰণ ঘূৰাই নাই এনেকৈ ঘূৰিব পোৱাও নাই চ' মই কেইদিনৰ পিছত এক জেগাত যাম বুলি মানে লগ বন্ধুসকলৰ লগত মানে টাৰ্গেট মিলাইছোঁ চ' দিলে আপোনালোকক ভিডিঅ'টো নিশ্চয় দেখাম আপোনালোকে আশা কৰোঁ ভাল পাব চাব তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে এইবিলাক বস্তু দেখা হ'ব চ' আজিলৈ বাই